চাওক জনজাতিকৰণৰ প্ৰক্ৰিয়াটো ইট ইজ এ কণ্টিনিউৱাছ প্ৰচেছ তাৰ কাৰণে প্ৰচেষ্টা চলি আছে মিছন বসুন্ধৰা 3 যেটো 75 বছৰৰ ক্ৰাইটেৰিয়া হেতু নাইকিয়া হৈ গ'ল এটা মিছন বসুন্ধৰা 3 সেই সকল মানুহে মাটিৰ পট্টা পাব যি ঐতিহাসিক পদক্ষেপ সেই পদক্ষেপ অনুসৰি মিছন বসুন্ধৰা 20ৰ জৰিয়তে আজি আমি বৰছলা বিধানসভা সমষ্টিত প্ৰায় 3318 গৰাকী ব্যক্তিলৈ ভূমিৰ পট্টা প্ৰদান কৰা গৈছে ই আমাৰ বাবে অতি আনন্দৰ খবৰ কাৰণ দীৰ্ঘদিন ধৰি মানুহৰ মাটিৰ পট্টা পাবলৈ সক্ষম হোৱা নাছিল এগৰাকী আইতাই অলপ আগত আমাক এই মঞ্চত উঠি যাওঁতে তেওঁ কৈছে যে মই 60 চনৰ পৰা যিখিনি মাটি মই ধৰি ৰাখি থৈছিলোঁ সেই মাটিৰ পট্টা মই আজি পাবলৈ সক্ষম হৈছোঁ তো ভাবি চাওক 60 চনৰ পৰা যিখিনি পট্টা মাটি তেওঁ পোৱা নাই আজি তেওঁ মাটিৰ পট্টা পাইছে কেনেকুৱা এটা প্ৰাপ্তিৰ দিন এই কাৰণে মাননীয় মুখ্যমন্ত্ৰীয়ে যি পদক্ষেপ লৈছে অসমৰ সাধাৰণ খিলঞ্জীয়া অসমীয়া ৰাইজৰ যিখিনি সমস্যা তেওঁ সমাধান কৰিবৰ বাবে নিশ্চিতভাৱে তেখেতৰ চৰকাৰক যুগে যুগে মানুহে মনত ৰাখিব কাৰণ প্ৰজন্মই মনত ৰাখিব যে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা হৈ থকা সময়ত মানুহে মাটিৰ পট্টা পাবলৈ সক্ষম হ'ল কিমান দুখীয়া মানুহ যিসকলে বিভিন্ন চক্ৰ বিষয়াৰ কাৰ্যালয়ত ঘূৰমুটিয়াই ঘূৰি ফুৰি আছিলে বিভিন্ন দালাল মণ্ডলৰ ওচৰত ঘূৰি ফুৰি আছিলে সেই মানুহে আজি মাটিৰ পট্টা পাব পাৰিছে সহজতে তেওঁলোকক ব্যৱস্থিত ৰূপত পাবলৈ সক্ষম হৈছে এইটো আমাৰ বাবে অতি আনন্দৰ কথা আৰু আমি আশা কৰিছোঁ অনাগত দিনত কিছু সংখ্যক লোকৰ যিখিনি আৰু সমস্যা আছিলে বসুন্ধৰা 3 জৰিয়তে যিটো ব্যৱস্থা কৰিব বিচাৰিছে মাননীয় মুখ্যমন্ত্ৰী সেইটোৰ জৰিয়তে বিশেষভাৱে গোৰ্খা আৰু চাহ জনজাতিৰ লোকসকল অধিক উপকৃত হ'ব বুলি আমি আশা কৰিছোঁ ভাৰতীয় জনতা পাৰ্টিৰ এটা কণ্টিনিউৱাছ প্ৰচেছ নৰেন্দ্ৰ মোদী ডাঙৰীয়া তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হ'বৰ বাবে আমাৰ প্ৰস্তুতি চলি আছে প্ৰধানমন্ত্ৰী 2014ৰ পৰা 19ৰ পৰা এতিয়া 24ত তৃতীয়বাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী হ'ব প্ৰধানমন্ত্ৰী হিচাপে তেখেতৰ নেতৃত্বত সমগ্ৰ বিশ্বত ভাৰতবৰ্ষৰ গুণ গৰিমা আৰু সকলো দিশত আগবাঢ়ি গৈ এখন শ্ৰেষ্ঠ ৰাষ্ট্ৰ হ'ব সেইটো আমি সংকল্প লৈছোঁ চাওক মই এগৰাকী দলৰ কাৰ্যকৰ্তা তো মোৰ দলৰ নেতৃত্বই মোক যেতিয়াই যি দায়িত্ব দিছে মই দায়িত্ব পালন কৰিছোঁ মই যদি নিজে বিচাৰোঁ যে মই অমুক দায়িত্বটো ল'ম এই সমীচীন নহয় সেইকাৰণে মই কেতিয়াও দলক এই কথা কোৱা নাই দলে যেতিয়াই মোক মোৰ য'ত প্ৰয়োজন অনুভৱ কৰিব দলে সেই ধৰণে মোক দায়িত্ব দিব যদি আৰু মই সেই দায়িত্ব পালন কৰিম চাওক মই সেই কথা যোৱাবাৰো মোৰ সম্ভাৱনা নাছিলে যোৱাবাৰটো মই বিচৰাও নাছিলোঁ মোৰ সম্ভাৱনাও নাছিলে কিন্তু মই আহি গ'লোঁ তো সেইকাৰণে মই আজি এতিয়া ক'ব নোৱাৰোঁ সেইকাৰণে অলপ ৰাজনীতিত আনপ্ৰেডিকশ্যন থাকে আৰু সময়ত আপোনালোকে গম পাবই নহয় আৰু 15 দিনহে চাওক সফল ব্যক্তিগতভাৱে সফলতাটো ৰেটিং কৰি চৰকাৰখন কেনেকৈ কৰিছে আমি জনসাধাৰণৰ সমস্যাবিলাক সমাধান কৰিছোঁ মই ইণ্ডিভিজুৱেল ব্যক্তি নহয় মই বিজেপিৰ এজন কাৰ্যকৰ্তা তো আজি বিজেপিৰ প্ৰধানমন্ত্ৰী বিজেপিৰ মুখ্যমন্ত্ৰী বিজেপিৰ দুইখন চৰকাৰ এই দুইখন চৰকাৰৰ আঁচনিবিলাক মই মোৰ লোকসভা সমষ্টিত আমাৰ সন্মানীয় বিধায়কসকল আমাৰ পঞ্চায়তৰ প্ৰতিনিধিসকল আমি সকলো বিজেপিৰ যিসকলে কৰি থকা সকলো কাৰ্যকৰ্তাই মিলি আমি কাম কৰিছোঁ মই ইণ্ডিভিজুৱেল নহয় আমি সকলোক লৈ চলোঁ মোৰ কাৰ্যকৰ্তা বুথৰ প্ৰেছিডেণ্টজনো মোৰ লগত জড়িত সেইকাৰণে চব উল্লেখযোগ্য বুলি ক'লে আজি 4 লেনৰ ৰাস্তা হোৱা আজি আমাৰ ইয়াত ফ্লাইট ছাৰ্ভিচ হোৱা আমাৰ ৰাজধানী আমাৰ এইফালেদি যোৱা ফ্লাইঅভাৰবিলাক বনোৱা প্ৰতিটো মানুহৰ সমস্যা সমাধান হোৱা চাহ বাগিচাত খোৱা পানী পোৱা চাহ বাগিচাত স্কুল বনা চাহ বাগিচাৰ মানুহৰ শ্ৰমিকৰ মজুৰি বৃদ্ধি হোৱা এইবিলাকতো চবতে লগতে আছোঁ চাওক জনজাতিকৰণৰ মূল কেন্দ্ৰবস্তুটো কি শুনক জনজাতিকৰণ কিয় লাগে কাৰণটো কি আমাক মাটিৰ অধিকাৰ লাগে আমাক পঢ়াৰ অধিকাৰ লাগে আমাক চাকৰিৰ সংৰক্ষণ লাগে আজি 3% ৰিজাৰ্ভেশ্যন চৰকাৰী কৰিছে 3% ৰিজাৰ্ভেশ্যন সুকীয়াকৈ কৰিছে টি গাৰ্ডেনৰ কাৰণে সুকীয়া ব্যৱস্থা কৰিছে টি গাৰ্ডেনৰ কাৰণে স্কুল বেলেগকৈ বনাইছে টি গাৰ্ডেনত পানীৰ ব্যৱস্থা কৰিছে সকলো মানুহক সামৰি লৈ পেলাই কৰিছে কিন্তু চাওক আশাৰ তেওঁলোকে চাওক তেওঁলোকৰ দাবীটোতো আমি কোৱা নাই যে এইটো দাবীটো এনেই কৰিছে নে সঁচাই কৰিছে চাওক পাইছে কি আপোনাৰ মতে পোৱা নাই নেকি তেখেতৰ কথাটো শুদ্ধ নে প্ৰকৃততে হৈছে যোনটো সেইটো শুদ্ধ সেইটো কথাটো কওক আজি চাহ বাগিচাত আপুনি কেমেৰা লৈ গৈ চাই আহক
স্কুল বনিছেনে নাই, মাটিৰ পট্টা পাইছেনে নাই, ৰাস্তা বনিছেনে নাই, পঢ়া শুনাৰ ব্যৱস্থা হৈছেনে নাই, 3% ৰিজাৰ্ভেশ্যন হৈছেনে নাই, হৈছে। তো চাওক জনজাতিকৰণ প্ৰক্ৰিয়াটো জনজাতিকৰণৰ প্ৰক্ৰিয়াটো ইট ইজ এ কণ্টিনিউৱাছ প্ৰচেছ। তাৰ কাৰণে প্ৰচেষ্টা চলি আছে। বিলৰ কাৰণে তাৰ ভিতৰত কণ্টিনিউৱাছ আলোচনা চলি আছে। কিন্তু আমি জনজাতিকৰণটো এতিয়াও ভাবোঁ আমি পাব লাগে। কিন্তু জনজাতিকৰণ পাবলৈ যাওঁতে অসমৰ যিসকল ইতিমধ্যে জনজাতি পাই আছে তেওঁলোকৰ মাজত ভুল বুজাবুজি হ'ব নালাগে। সেইকাৰণে ইতিমধ্যে পাই থকা জনজাতি পাই থকা লোকসকল বা সমাজ বা জনগোষ্ঠীসকল আৰু নতুনকৈ পাবলৈ বিচৰা জনগোষ্ঠীসকলৰ মাজত যাতে ভুল ভ্ৰান্তি নহয়, কোনো ভুল বুজাবুজি নহয়, সেইটো যাতে আমি মিলাব পাৰোঁ তাৰ কাৰণে কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰে চেষ্টা কৰি আছে। সেইকাৰণে 75 ইয়াৰ্ছৰ যিটো ক্ৰাইটেৰিয়া আছিলে এই ক্ৰাইটেৰিয়াটো নাইকিয়া হৈ গ'ল। মিছন বসুন্ধৰা 3ত যিটো 75 বছৰৰ ক্ৰাইটেৰিয়া সেইটো নাইকিয়া হৈ গ'ল। এতিয়া মিছন বসুন্ধৰা 3ত সেইসকল মানুহে মাটিৰ পট্টা পাব, তেওঁলোকেও পাব কাৰণ যি ক্ৰাইটেৰিয়া আছিলে যে 75 বছৰ যে তেওঁলোক তাত বসবাস কৰিছে তাক তেওঁলোকক দিব লাগিছিলে। সেইকাৰণে তেওঁলোকৰ কামটো হোৱা নাছিলে। মিছন বসুন্ধৰা 2ত এপ্লাই কৰিছিলে। সেইকাৰণে এইবাৰ মাননীয় মুখ্যমন্ত্ৰীয়ে সেইটো উইথড্ৰ কৰিলে। আমি সকলোৱে ক'লোঁ যে এই কথাটোৰ কাৰণে বহুত চাহ বাগিচা বা আদিবাসী লোকসকলে মাটিৰ পাট্টা পোৱা নাই। কেবিনেটত তেওঁ সিদ্ধান্ত ল'লে, এতিয়া মিছন বসুন্ধৰাত এইটো উইথড্ৰ কৰি দিলে 3ত। এতিয়া 75ৰ যিখিনি আছে এইখিনি চব পাব। এতিয়া পাব এতিয়া FRCত পাব, অন্যান্য ভোগ দখল কৰি থকা জেগাত পাব। প্ৰত্যেকটো জেগাত এতিয়া আদিবাসী চাহ জনগোষ্ঠীৰ লোকে মাটিৰ পট্টা পাবলৈ সক্ষম হ'ব।